আজি আমাৰ কোকৰাঝাৰত বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ অলপ আগতে অফিচ 1.5 কোটি টকাৰ অফিচ আৰু গেষ্ট হাউচ আধাৰশিলা স্থাপন কৰা হৈছে। বড়ো চিনেমাৰ জাৰ্নিটো বহুত দীঘলীয়া। আলায়াৰন আমাৰ ৰজত কমল বঁটা পাইছিলে আৰু তাৰ পিছত বহুতখিনি ফিল্ম যিবিলাকে ডকুমেণ্টাৰী ফিল্ম কালচাৰেল ফিল্ম বহুতখিনি ফিল্ম ইতিমধ্যে ওলাইছে আৰু বড়ো জনগোষ্ঠীটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাত বড়ো আৰ্টিষ্টসকলে বড়ো প্ৰডিউচাৰসকলে বড়ো যিখিনি আমাৰ কালচাৰৰ লগত জড়িত আছে তেখেতসকলে বহুত পৰিশ্ৰম কৰিছে আৰু তেখেতসকলক আমি সন্মান জনাই তেখেতসকলে বিচৰা নিচিনা 1.5 কোটি টকাৰ বড়ো চিনে আৰ্টিষ্টৰ আমি অফিচৰ কাৰণে যিটো চেংচন দিয়া হৈছিলে চটো আদাবাৰী তেখেতসকলৰ কাৰ্যালয় হ'ব আৰু আজি ইয়াত বাগানচালিত বহু বছৰৰ পৰাই অস্তাদ আমাৰ কামিনী কুমাৰ নাৰ্জাৰী মেমৰিয়েল যিটো ভৱন তেখেতসকলে বিচাৰি আছিলে আৰু আজি 1 কোটি টকাৰ বড়ো যিটো আমাৰ হাৰিমু আফাদ চেণ্ট্ৰেল কমিটি আছে তেখেতসকলৰ কেম্পাছত নতুনকৈ এটা অস্তাদ কামিনী কুমাৰ নাৰ্জাৰী মেমৰিয়েল ভৱন নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে। 1 কোটি টকা চেংচন দিয়া হৈছে। মই ভাবোঁ যে খেৰাই বাগুৰুম্বা আদি কৰি বড়োসকলৰ যি এটা ঐতিহাসিক আমাৰ সাংস্কৃতিক যিটো দিশ এই দিশবিলাক বড়ো হাৰিমু আফাদে বহুত বছৰৰ পৰাই সেইটো প্ৰিজাৰ্ভ কৰিছে, এইটো অলপমান ৰিফৰ্ম কৰিছে, মডাৰ্ণাইজ কৰিছে আৰু আজিৰ মানুহে যেনেকৈ বিচাৰিছে বড়ো কালচাৰটো তেনেকৈ প্ৰেজেণ্ট কৰিছে। আজিও অৰিজিনেলিটিটো ধৰি ৰাখিছে। বহুত পৰিশ্ৰম তেখেতসকলে কৰিছে আৰু বহুতখিনি কৰিব লগা আছে। আজি মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে কমচে কম যোৱা 100 বছৰত বড়ো সাংস্কৃতিক জগতখনত যিখিনি ষ্ট্ৰাগল কৰি আহিছে এই গোটেই ইতিহাসটো তেখেতসকলে লিপিবদ্ধ কৰিব লাগে আৰু সেইখিনি কাম কৰাৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 25 লাখ টকা আমি চেংচন অনুমোদন কৰি দিম যাতে এটা পূৰ্ণাংগ 100 বছৰৰ বড়ো সংস্কৃতিৰ এটা ইতিহাস লিপিবদ্ধ কৰিব পৰা যায়। আজিৰ সময়ত মই বড়ো হাৰিমু আফাদক ধন্যবাদ জনাইছোঁ। বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ অসমত আমাৰ বড়ো হাৰিমু আফাদৰ বিভিন্ন ব্ৰাঞ্চ আছে, সেইসকলে ৱৰ্কশ্বপ ছেমিনাৰ কৰি আমাৰ কালচাৰেল দিশবিলাক আগুৱাই লৈ গৈ আছে। এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাগুৰুম্বাটো আমাৰ এটা ডাঙৰ এটা কি কয় প্ৰেজেণ্ট কৰাৰ কাৰণে এটা পৰিদৰ্শন প্ৰদৰ্শন কৰাৰ কাৰণে এটা পৰিৱেশন কৰিবৰ কাৰণে সুযোগ দিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। নৱেম্বৰ মাহৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। মই আশা কৰিছোঁ এই যি আমাৰ পাৰফৰ্মেঞ্চটো হ'ব ইয়াৰ দ্বাৰা আগত GI টেকিং হ'ল বা বিভিন্ন পাৰফৰ্মেঞ্চ হ'ল ইয়াতকৈ এই মেগা পাৰফৰ্মেঞ্চৰ দ্বাৰা বড়ো সংস্কৃতিটো বিশ্বৰ মানুহে আৰু অলপ ভালকৈ জানিবলৈ সুযোগ পাব।